কোনোতো গম পোৱা নাই মই আকৌ ভিতৰত আহি গলো বাহিৰত ইমানেই বেছি গৰম মানে বাহিৰত থাকিব পৰা নাই এচি আছে না ভিতৰত মোৰ নতুন এটা ভিডিঅ'ৰ মাজেলে তো মই আছো বৰ্তমান সায়েন্স চিটি গুৱাহাটীত তো তাতে মই উপস্থিত আছো বৰ্তমান তো ভিতৰত এতিয়া যাম এন্ট্ৰি ফিজটো লৈ লওঁ ইয়াত মানে এন্ট্ৰি ফিজ হৈ আছে পাৰ পাৰ্চন 50 rupees ইয়াত আছে এতিয়া ভিতৰত গৈ আছো আৰু তো ভিতৰত যাওঁ তাৰ আগত আমি ভিডিঅ'টো ৰাস্তাৰ পৰা আৰম্ভ কৰো তো ইয়াৰ আগৰ ভিডিঅ'টো আপোনালোকে জুবিন ক্ষেত্ৰ চালে তো জুবিন ক্ষেত্ৰ চাই কিনে আমি ডাইৰেক্ট এতিয়া গৈ আছো গুৱাহাটী সায়েন্স চিটিলৈ তো আমাৰ পিছপিনে তিনিজন মান বহি আছে তেওঁলোকৰ বহুত কষ্ট হৈছে বহুতে মানে তিনিজন বহিছে না সেইকাৰণে বহুত কষ্ট হৈছে এইয়া পাহাৰৰ ওপৰত চাইছে টিকট মানে চন্দ্ৰৰ নিচিনা কিবা এটা দেখা গৈ আছে ওপৰত তো সেইটো হৈছে গুৱাহাটী সায়েন্স চিটি তো তাতে আমি গৈ আছো কিন্তু তাৰ আগতে ৰাস্তা দি যাব লাগিব এইটো হৈছে গুৱাহাটী সায়েন্স চিটিৰ ৰাস্তা তো বহুত বেছি ভাল লাগে এই ৰাস্তাটো কিন্তু অলপমান ওখও আছে এয়া চাইছে মই জুম কৰি দেখাই দি আছো এইটো হৈছে গুৱাহাটী সায়েন্স চিটি তো পাহাৰৰ ওপৰত ৰাস্তা ইমানেই ওখ যে আমাৰ গাড়ী অলপ আগত বন্ধ হৈ গৈছিল গাড়ীটো মানে বুজি পাইছে নে তো সেইকাৰণে মানে আমি হাঁহি আছো অলপমান ৰাস্তাটো চাওক না অলপমান বেছি ওখ হৈছে গাড়ী উঠিব পৰা নাই তো ফাইনেলি আমি গাড়ীৰ পৰা নামি দিলো তেতিয়া আমি মেইন গেটৰ সন্মুখত আছো গুৱাহাটী সায়েন্স চিটি মেইন গেটৰ সন্মুখত আছো এই মোৰ পিছপিনে চাইছে এইটো হৈছে মেইন গেট তো এতিয়া আমি গাড়ী এন্ট্ৰি কৰি আছো তাতে তো গাড়ী এন্ট্ৰি মাত্ৰ 40 টকা লয় গাড়ী ওপৰত পাৰ্কিং কৰিব লাগে তো গাড়ী লৈ আমি ওপৰত যাব পাৰো তো এতিয়া গাড়ী এন্ট্ৰি কৰি আছো তো এতিয়া তাতে আমি মানে আমাৰ পাৰ পাৰ্চন 50 rupees কৈ মানে এটা টিকেট ল'ব লাগে তো গাড়ীটো পাৰ্কিং কৰিলো এইটো হ'ল পাৰ্কিং এৰিয়া এইখিনি তো এতিয়া মেইন যিটো ভিউ তো এইটোৱে নেকি মেইন ওপৰতে যাব লাগিব নেকি তো এতিয়া চাওঁ ক'ত যাওঁ আৰু ওপৰৰ পৰা নাজাৰে এনেকুৱা দেখা যায় তলত ৰ'দ দিছে কিন্তু বহুত আজি এইকেইদিন মানে গুৱাহাটীত বৰষুণ আছিল কিন্তু এতিয়া বৰ্তমান ৰ'দ আজি বহুত গৰম গুৱাহাটীত ওপৰৰ পৰা ভিউটো চাওক এনেকুৱা ধৰণৰ ওপৰৰ পৰা ভিউ ডাঙৰ আখৰেৰে লিখা আছে ইয়াত সায়েন্স চিটি বুলি তো এতিয়া ওপৰত যাওঁ এতিয়া সায়েন্স চিটিৰ মানে ভিতৰলৈ যাম তো তাৰ সন্মুখত বৰ্তমান এনেকুৱা দৃশ্য চাওক এইটো হৈছে সায়েন্স চিটি আমি এতিয়া মেইন গেটৰ সন্মুখেদি এন্ট্ৰি কৰিলো তো এন্ট্ৰি কৰাৰ পিছত আপোনালোকৰ সন্মুখতে এইটোৱে হৈছে সায়েন্সৰ দুনিয়া চাওক Oh my god. প্ৰথমে আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰো এইটো কি হাতেৰে নুচুব বুলি ইয়াত লিখা আছে এইটো হৈছে চন্দ্ৰযান না স্পৰ্শ নকৰিব এইটো কি ইয়াতো লিখা নাই চন্দ্ৰযান এইটো এটা চন্দ্ৰমান হয় এইটো এটা চাওক এইবিলাক চাওক স্যাটেলাইট হয় এইবিলাক আৰু এতিয়া ৰাউন্ড এটা মাৰি আছো এইপিনে যাব পাৰি না এইটো ৰাস্তা চোন এইটো নহয় ইয়াত আপোনালোকে বহুত কিবা কিবি চাব পাৰিব ইয়াত বহুত কিবা কিবি লিখা আছে আপোনালোকে ইয়াত পঢ়িব পাৰিব সো এতিয়া সায়েন্স চিটিৰ ওপৰত যাব এতিয়া মানে বহুতখিনি কমপ্লিট হোৱা নাই তো নো এন্ট্ৰি বুলি লিখা আছে ইয়াত মানে ওপৰলৈ এতিয়ালৈকে যাব দিয়া নাই মানে গোটেইখিনি কাম এতিয়ালৈকে আৰম্ভ কৰা নাই মানে তো বাকীখিনি আপোনালোকক দেখাই আছো বলক এটা আছে বস্তু কিবা মিচিং হয় ইয়াত আপোনালোকে পঢ়ি চাব পাৰিব তাৰপিছত ইয়াত আছে ইয়াতো আপোনালোকে পঢ়ি চাওক কি লিখা আছে ইয়াত এইটো চাওক এটা মেপ আমাৰ পৃথিৱীখন সেইখন ঘূৰি আছে কেনেকৈ চাওক আমাৰ পৃথিৱীখনৰ মানে চাৰিওপিনে কি বস্তু ঘূৰে চাওক এইটো ইয়াত দেখাইছে তাৰপিছত এইটো এটা আছে চাইছে ইয়াত আপোনালোকে পঢ়ি চাব পাৰে ভালদৰে এইটো এটা আছে ইয়াত আপোনালোকে পঢ়ি চাব পাৰে মানে এটা কথা কৈ দিওঁ যে আপোনালোকে ইয়াত যদি আহে বহুত কিবা কিবি চাব পাৰিব ইমানখিনিতো ভিডিঅ'ত মানে দেখুৱাটো সম্ভৱ নহয় বহুত দীঘল হৈ যাব ভিডিঅ'টো সেইকাৰণে শ্বৰ্ট কৰি দিছোঁ আৰু ইয়াত আৰু এটা বস্তু আছে এইটো মানে ৰকেট উৰাব পাৰে মই ইয়াত চুইচটো টিপি মাৰিম আৰু ৰকেটটো উৰিব চাওক মানে 87 নাই ফুল হলে এইটো আমি লঞ্চ কৰিব পাৰিম এতিয়া আমি আৰু এটা বস্তুত আহিছো আৰু এটা জেগাত আহিছো এইটো কি বস্তু এইটো বুটাম টিপি লক্ষ্য কৰক এইটো আছে এইটো টিপি মাৰিলো এনেকুৱা হ'ল ওকে কি লিখা আছে চাওক আপোনালোকে তাৰপিছত এইটো এটা আছে এইটো এটা আছে এইটো আপোনালোকে চাওক তাৰপিছত আৰু এটা টিপি মাৰিলো এইটো চাওক বাই দিওঁ ইয়াক বিদায় দিওঁ ইয়াৰ পৰা এতিয়া মানে আপোনালোকক কি দেখাম মানে সায়েন্স চিটি সায়েন্স মানে কি সায়েন্সৰ
সকলো বস্তু মানে ইয়াত মানে ৰাখা হৈছে, আপোনালোকে টেষ্ট কৰি ইয়াত চাব পাৰিব আপোনালোকৰ ইচ্ছা মতে। তো এইটো হৈছে চায়েন্স চিটি, তো নতুনকে গুৱাহাটীত বনাইছে, আপোনালোকে আহিব পাৰে যদি অহা নাই এতিয়ালৈকে চায়েন্স চিটি। এতিয়ালৈকে সম্পূৰ্ণ কাম ঠিকেই হোৱা নাই, মানে কাম চলি আছে বৰ্তমান, আপোনালোকে আহিব পাৰিব। তো এতিয়া কি দেখাম, ভিডিঅ' বহুতখিনি লম্বা হৈ যাব, সেইকাৰণে গোটেইখিনি ইমান মানে দেখাব পৰা নাই। তো আপোনালোকে আহিব, চায়েন্স চিটি বুলি কয়, সোণাপুৰত অৱস্থিত। জুবিন ক্ষেত্ৰ যে, জুবিন ক্ষেত্ৰ পাৰ কৰি তাৰপিছত ইপিনে আহিব লাগিব, পাহাৰৰ ওপৰত একেবাৰে জুবিন ক্ষেত্ৰ, তাৰ পৰা মানে পাহাৰত দেখা যায় মানে চায়েন্স চিটিটো। তো আপোনালোকে আহিব, তাতে সিহঁতে মানে কিবা কিবি কৰি আছে আৰু। আশা কৰো ভিডিঅ'টো চাই ভাল পালে। বহুত দিনৰ মূৰত ভিডিঅ' বনাবলৈ চেষ্টা কৰিছো, এতিয়া মানে ৰেগুলাৰ ভিডিঅ' আহিব। তো লগ পাইছো নেক্সট ভিডিঅ'ত। আজিলৈ এইখিনিয়ে, মই ভিডিঅ'টো সমাপ্ত কৰিছো চায়েন্স চিটিৰ পৰা। ধন্যবাদ।